আজি চুলি সৰাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। মই ঘৰতে এটা তেল বনাই লৈছিলোঁ। তেলটোত নিমপাত, মেথি গুটি আৰু নাৰিকল তেল ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই চুলিত লগোৱাৰ পৰা চুলিখিনি ধুই দিয়ালৈকে মই ভিডিঅ'টো বনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাব। হাতত তেলটো লৈ মই আঙুলিকেইটা চুলিখিনিত মাজে মাজে গৈ মাছাজ কৰি দিছোঁ। গৰম দিনত প্ৰায় চুলি সৰে। যদি এনেদৰে আপোনালোকে চুলিত তেলটো ব্যৱহাৰ কৰে তেতিয়া অলপ হ'লেও কমিব চুলি সৰাটো। চুলিখিনিৰ মাজে মাজে এনেকৈ তেলটো ঘঁহি দিব। চুলিখিনি গুৰিৰ পৰা তললৈকে আপোনালোকে এপ্লাই কৰিব। তেলটো প্ৰায় তিতা হয়। নিমপাত দিয়াৰ কাৰণে তেলটো একদম তিতা লাগে। আপোনালোকে এনেদৰে তেলটো ঘঁহি পিনি দুদিনলৈও ৰাখিব পাৰে। কিছুমানৰতো এলাৰ্জি হয়, তেনেকুৱা কৰিলে আপোনালোকৰ যদি যাৰ এলাৰ্জি থাকে তেওঁলোকে 2 ঘণ্টামান সানি পিনি চুলিটো ধুই দিব পাৰিব। মোৰ এলাৰ্জি আছে কাৰণে মই 1 ঘণ্টা 2 ঘণ্টা লৈ পিনি চুলিটো ধুই দিওঁ। চুলিত এনেদৰে আপোনালোকে চবতে লগাই ল'ব। তাৰপাছত মই গাটো ধুই আহি আপোনালোকক দেখাই আছোঁ চুলিখিনি সৰিছেনে নাই সৰা। মোৰ এলাৰ্জি আছে কাৰণে মই 2 ঘণ্টাতকৈ ওপৰ ৰাখিবই নোৱাৰোঁ। এনেদৰে চাওক, যেতিয়া মই চুলিখিনি ধুলোঁ তাৰপাছত মোৰ চুলি ইমান সৰা নাই। এনেদৰে আপোনালোকে যদি 1 সপ্তাহ 2 সপ্তাহলৈকে ব্যৱহাৰ কৰি থাকে তেতিয়া আপোনালোকৰ চুলি সৰাটো বহুত পৰিমাণে কমি যাব। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ সহায়কাৰী বুলি ভাবে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ। আজি চুলি সৰাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। মই ঘৰতে এটা তেল বনাই লৈছিলোঁ। তেলটোত নিমপাত, মেথি গুটি আৰু নাৰিকল তেল ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই চুলিত লগোৱাৰ পৰা চুলিখিনি ধুই দিয়ালৈকে মই ভিডিঅ'টো বনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাব। হাতত তেলটো লৈ মই আঙুলিকেইটা চুলিখিনিত মাজে মাজে গৈ মাছাজ কৰি দিছোঁ। গৰম দিনত প্ৰায় চুলি সৰে। যদি এনেদৰে আপোনালোকে চুলিত তেলটো ব্যৱহাৰ কৰে তেতিয়া অলপ হ'লেও কমিব চুলি সৰাটো। চুলিখিনিৰ মাজে মাজে এনেকৈ তেলটো ঘঁহি দিব। চুলিখিনি গুৰিৰ পৰা তললৈকে আপোনালোকে এপ্লাই কৰিব। তেলটো প্ৰায় তিতা হয়। নিমপাত দিয়াৰ কাৰণে তেলটো একদম তিতা লাগে। আপোনালোকে এনেদৰে তেলটো ঘঁহি পিনি দুদিনলৈও ৰাখিব পাৰে। কিছুমানৰতো এলাৰ্জি হয়, তেনেকুৱা কৰিলে আপোনালোকৰ যদি যাৰ এলাৰ্জি থাকে তেওঁলোকে 2 ঘণ্টামান সানি পিনি চুলিটো ধুই দিব পাৰিব। মোৰ এলাৰ্জি আছে কাৰণে মই 1 ঘণ্টা 2 ঘণ্টা লৈ পিনি চুলিটো ধুই দিওঁ। চুলিত এনেদৰে আপোনালোকে চবতে লগাই ল'ব। তাৰপাছত মই গাটো ধুই আহি আপোনালোকক দেখাই আছোঁ চুলিখিনি সৰিছেনে নাই সৰা। মোৰ এলাৰ্জি আছে কাৰণে মই 2 ঘণ্টাতকৈ ওপৰ ৰাখিবই নোৱাৰোঁ। এনেদৰে চাওক, যেতিয়া মই চুলিখিনি ধুলোঁ তাৰপাছত মোৰ চুলি ইমান